নমস্কাৰ বন্ধুসকল, মই অংকুৰজ্যোতি নাথ আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ 2019 বৰ্ষত পাবজি গেমটো বন্ধ কৰিব নেকি আমাৰ ভাৰত চৰকাৰে। আৰু যদি ভাৰত চৰকাৰে এইটো বন্ধ কৰে, কি কাৰণত বন্ধ কৰিব এই গেমটো। হয় বন্ধুসকল, আপোনালোকে চাই আছে পুনৰ আশা ইউটিউব চেনেলটো, তেনেহ'লে বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 2019 বৰ্ষত ভাৰত চৰকাৰে আমাৰ এই পাবজি গেমটো বন্ধ কৰিব। কিন্তু এইটো বন্ধ কৰাৰ কাৰণটো হৈছে আমাৰ যিমানখিনি আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি ষ্টুডেণ্ট আছে, প্ৰায় 90% ষ্টুডেণ্টে এই গেমটো খেলি এই গেমটোৰ প্ৰতি আসক্তটো বেছি হৈ গৈছে। আৰু তাৰ ফলত কি হৈছে, আমাৰ পঢ়া শুনাৰ প্ৰতি ষ্টুডেণ্টখিনি যোনটো আমাৰ মনোযোগ বা যোনটো ধাউতিটো একবাৰে কমি আহি গৈছে। গতিকে এই গেমটো অতি শীঘ্ৰে ভাৰত চৰকাৰে বন্ধ কৰিম বুলি ভাবিছে, কাৰণ ইতিমধ্যে এবাৰ আগত এটা নিউজ কৰিছিল যে হয় আৰু 2019 বৰ্ষৰ প্ৰথমতে পাবজি গেমটো বন্ধ কৰিম বুলি ভাৰত চৰকাৰে কৈছিল। কিন্তু এইটো কথা কিছুমান এনেকুৱা লোকে এইটো ফেক নিউজ বুলি কৈছিল আৰু তাৰ বাবে এইটো বন্ধ কৰিব নোৱাৰিলে। আৰু গতিকে এতিয়া ইতিমধ্যে চাইনাত এই গেমটো একদম নিষিদ্ধ কৰিছে, কাৰণ তাৰ যিখিনি ল'ৰা ছোৱালী আছে এই গেমটোৰ প্ৰতি আসক্ত বেছি হৈছিল আৰু তাৰ ফলত পঢ়া শুনাৰ প্ৰতি মনোযোগটো একেবাৰে নোহোৱা হৈ গৈছিল। গতিকে ভাৰত চৰকাৰে এতিয়া এই গেমটো 2019 বৰ্ষত এইটো বন্ধ কৰিব। আৰু এইটো গেম বন্ধ হোৱাৰ লগে লগে চাগে কিছু হ'লেও ল'ৰা ছোৱালীখিনি পঢ়া শুনাৰ প্ৰতি অলপ হ'লেও মনোযোগটো বাঢ়িব। কেৱল পাবজিয়ে নহয়, আৰু কিছুমান গেম আছে এনেধৰণৰ নতুনকৈ ওলাইছে। মই ঠিক মোৰ নামকেইটা এতিয়া মনত পৰা নাই। হ'লেও যে কি নহওক কিয় বন্ধুসকল, যদি কোনোবা ষ্টুডেণ্টে যদি আমাৰ এই ভিডিঅ'টো চাই আছে, তেনেহ'লে মই অনুৰোধ কৰিছোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে যদি পাবজি গেমটো খেলি আছে, তেনেহ'লে বন্ধ কৰক, সঁচাই বন্ধ কৰক। কাৰণ ইমান ভাল নহয় গেমটো, কাৰণ যোনটো এই গেমটোৰ এটেক হয়, যোনটো ইয়াৰ গুলিয়াগুলি হয়, এই গুলিয়াগুলিটো একচুৱেলি নিজৰ ফ্ৰেণ্ডকহে এইটো আমি এটেক কৰা হয়। কাৰণ চাওক, মই ভালদৰে আপোনাক বুজাই কৈছোঁ, মই যেনিবা খেলি আছোঁ গেমটো আৰু আপুনি খেলি আছে, আপুনি আৰু মই, হয় আপুনি আৰু মই খেলি আছোঁ, আমাৰ মাজত কোনো দুশ্মনী নাই বা কোনো কি নাই। কিন্তু চাওক, আমি গেমটোৰ দ্বাৰা আমি খেলি আছোঁ, আপোনাক মই এটেক কৰিব লাগে আৰু আপুনি মোক এটেক কৰিব লাগে। কোনে জিতে সেইটো চান্স, আপোনাক মই মাৰি পেলাব লাগিব, তেহে মাৰি পেলালেহে মই জিকিম, বা আপুনি যদি মোক মাৰি পেলায় তেতিয়াহে আপুনি জিকিব। গতিকে চাওক, যদি এনেকুৱা যদি হয়, এটা হিংসাত্মক এটা ঘটনা হৈ যাব, কাৰণ পিছৰ পৰ্যায়লৈ এটা এনেকুৱা হিংসাত্মক এটা ঘটনা হ'ব। আৰু তাৰ বাবে ভাৰত চৰকাৰে এইটো নিষিদ্ধ কৰাৰ এটা আঁচনি লৈছে। এই গেমটোৰ ফলত যদি আমাৰ কেতিয়াবা যদি সৰু সুৰা কথাৰ প্ৰতি যদি আমাৰ এটা খং উঠি যায়, তেতিয়া আমাৰ মাইণ্ডত এটা কি থাকিব যে পাবজি। গতিকে সেই পাবজিৰ এটেকটো যদি কেতিয়াবা ৰিয়েলত যদি কেতিয়াবা পৰি যায়, তেনেহ'লে কি অৱস্থা হ'ব আপোনালোকে এবাৰ ভাবি চাইছেনে? যদি ভাবি চাইছে, তেনেহ'লে বন্ধুসকল মই এতিয়াও অনুৰোধ কৰিছোঁ এই গেমটো যাতে আপোনালোকে ভুলতো যদি খেলিছে, যদি খেলা নাই, আপোনালোকে যদি চাই আছে ভিডিঅ'টো, যদি খেলা নাই তেনেহ'লে নেখেলিব, কাৰণ ইমান ভাল গেম নহয় এইটো। হয়, আৰু মই বিশেষকৈ বেছি ক'বলৈ নাযাওঁ। আৰু এই গেমটো 2017 চনৰ 20 ডিচেম্বৰ তাৰিখে এইটো লঞ্চ কৰিছিল, কিন্তু ক'ত কৰিছিল মই সেইটো মোৰ মনত নাই এতিয়া। আৰু এতিয়াৰ পৰা এইটো 10 কোটি মানুহে এই গেমটো খেলি আছে। গতিকে মই আশা কৰিছোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই যাতে এই গেমটো যাতে নেখেলে, আৰু পাৰিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি কোনোবা আপোনালোকৰ ফ্ৰেণ্ড আছে, যদি তেওঁ যদি পাবজি গেম খেলি আছে, তেনেহ'লে এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব তেওঁলৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই গেমটোৰ প্ৰতি যদি কিবা প্ৰশ্ন আছে, তেনেহ'লে মোক নিশ্চয় কমেণ্ট বক্সত গৈ জনাব পাৰে। তেনেহ'লে বন্ধুসকল, আজি লৈছোঁ আপোনালোকৰ পৰা বিদায়। বাই বাই, জয় আই অসম।